ক্লিন শেপ হোৱাৰ পিছত কিবা একদম তবলা হেন লাগি আছে। এদিন শেষ হ'ব আৰু একদিন চবৰে মৃত্যু হ'ব। হেল্ল' আসসালামু আলাইকুম, নমস্কাৰ। কি খবৰ সকলোৰে? আশা কৰোঁ আপোনালোকে ভালে আছে, ময়ো ভালে আছোঁ। চ' এতিয়া সময় হৈছে ঈশান নামাজৰ সময় হ'ল। চ' এতিয়া অলৰেডি ৰেডি হৈছোঁ, মছজিদৰ পিনে ওলাই আছোঁ। চ' বাকী ক্লিন শেপ হোৱাৰ পিছত কিবা একদম তবলা হেন লাগি আছোঁ। কি কৰিলোঁ এইটো মই, বাকী যিকেই নহওক। চ' ইয়াৰ পিছত ব্লগ কণ্টিনিউ কৰি আছোঁ। ইয়াৰ পিছত ডাইৰেক্ট জোহৰৰ নামাজৰ সময়ত ব্লগিং ষ্টাৰ্ট কৰিলোঁ আৰু জোহৰ নামাজ পঢ়ি আহি আছোঁ অলৰেডি। চ' আজি হৈছে 30 ডে ৰমজান চেলেঞ্জৰ ডে 14, মানে ডে 14 চলি আছে। চ' আজি টোটেল 14টা ৰোজা কমপ্লিট হ'ব গৈ আছে আৰু। চ' কেনেকৈ দিন যায় গমেই নাপায়, এনে লাগি আছে কালিহে ৰোজা আৰম্ভ হ'ল আৰু আজি 14টা অলৰেডি কমপ্লিট হ'বই আৰু। চ' এনেকেই দিন যাই থাকে, গমেই নাপায় কেনেকৈ দিনবোৰ কমপ্লিট হৈ থাকে। চ' এনেকৈ দিন যাই চবৰে দিন শেষ হ'ব আৰু একদিন চবৰে মৃত্যু হ'ব। চ' এয়াই জীৱন। বাকী আপোনালোকৰ ৰোজা কেনে চলি আছে কমেণ্টত জনাব। চ' বাকী ইয়াৰ পিছত ব্লগ কণ্টিনিউ কৰি আছোঁ। আপোনালোকে চাই থাকক আৰু এনেকৈ মৰম দি থাকক। বিশেষকৈ ৰমজান মাহ যদি গৰমৰ দিনত থাকে তেনেহ'লে অলপ কষ্ট হয়, কিন্তু যিহেতু বৰ্তমান ঠাণ্ডাৰ দিনত চলি আছে, চ' ইমান এটা কষ্ট নহয় আৰু ইজিলি পাৰ হৈ যায়। আৰু এইবাৰ ৰোজা চাগে টোটেল 13 ঘণ্টা থাকিব লাগে, আমাৰ ফাষ্টিং চলি থাকে। টোটেল 13 ঘণ্টা হ'ব চাগে। বাকী আৰু এইবাৰ ৰমজান মাহ আমাৰ উইণ্টাৰ ছিজন ষ্টাৰ্ট হ'ল। এইবাৰ প্ৰথম উইণ্টাৰ ছিজনত ৰমজান হ'ল আৰু এনেকৈ সম্ভৱতঃ 2038লৈকে উইণ্টাৰ ছিজনতে কেৱল ৰমজান মাহ চলিব, তাৰপিছত আকৌ ছামাৰ ছিজনত হ'ব। চ' এয়াই আৰু। চ' ইয়াৰ পিছত আছৰ নামাজ পঢ়ি তাৰপিছত পাই গ'লোঁ ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰ। এনেই মজা কৰিলোঁ। এইটো হৈছে আমাৰ ৰায়পুৰ বজাৰ। ইয়াতে এনেই অলপ আড্ডা মাৰিলোঁ। ইয়াৰ পিছতে চাই থাকক। চ' এতিয়া সময় হৈছে ইফতাৰৰ আৰু ইয়াৰ লগে লগে আজি 14টা ৰোজা কমপ্লিট হ'ব গৈ আছে। চ' এইখিনি ব্লগ চোৱাৰ আপোনালোকক বিশেষ ধন্যবাদ। আৰু লগে লগে আজিৰ ব্লগ এইখিনিতে সমাপ্ত বুলি ঘোষণা কৰিলোঁ। নেক্সট ব্লগত লগ পাই আছোঁ। থেংক ইউ।